নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মই বিপ্লৱ সোণোৱালে বুঢ়াবুঢ়ী হাললৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই আৰু মোৰ জেঠিকাই, সেইফালে বৌ ৰশ্মি, নমামি আৰু খুলখালী কৰিবলৈ আহিছোঁ। আজি বতৰটো বহুত বেয়া, বৰষুণ একেৰাহে দি থকাৰ ফলত ৰাস্তাটো বোকাৰে বেছিকৈ ভৰি পৰিছে। লাহে লাহে এখোজ দুখোজ কৰি বুঢ়াবুঢ়ী হাললৈ আগবাঢ়ি গৈ আছোঁ। দোকানৰ পৰা ধূপ, মাটি চাকি ৰশ্মিয়ে লৈ লৈছে। বন্ধুসকল, এয়া বুঢ়াবুঢ়ী হালৰ গেটৰ ভিতৰলৈ আমি লাহে লাহে প্ৰৱেশ কৰিছোঁ। বন্ধুসকল, আপোনালোকে যদি বুঢ়াবুঢ়ী হাললৈ আহিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে শদিয়ালৈ আহিব লাগিব। শদিয়া চাপাখোৱাৰ পৰা আপোনালোকে বুঢ়াবুঢ়ীলৈ আহিব। চাপাখোৱাৰ পৰা বুঢ়াবুঢ়ীলৈ 5 পৰা 6 কিলোমিটাৰ ভিতৰত আপোনালোকে বুঢ়াবুঢ়ী হালত পাবহি। যিহেতু বন্ধুসকল, বুঢ়াবুঢ়ী হালত বিহু আৰম্ভ হোৱাৰ দিনাখনৰ পৰা শদিয়াৰ সকলো গাঁৱে ভূঞে সেই দিনাখনৰ পৰা হুঁচৰি যোৰা আৰম্ভ হয়। বন্ধুসকল, আমি লাহে লাহে এতিয়া মন্দিৰৰ সন্মুখত উপস্থিত হৈছোঁ। এতিয়া আমি ভৰি হাত ভালদৰে ধুই ধূপ ধূনা, তামোল পাণ আৰু মাটি চাকিৰে এগছি বুঢ়াবুঢ়ী মাক সেৱা জনাম। এয়া ইতিমধ্যে আমি ভিতৰলৈ সোমাই গৈছোঁ। মন্দিৰৰ ভিতৰত সেৱা শুশ্ৰূষা কৰি এতিয়া বাহিৰত অলপমান বিহুৰ নৃত্য উপভোগ কৰিছোঁ। এয়া হৈছে দেউৰ বিহুৰ নৃত্য। মোৰ লগতে আপোনালোকেও উপভোগ কৰক।